दिनै चिरां जिल्लानि खासिक'त्रानि राजा लामायाव बाला अन्थाइ रोगानाय डाम्पार गारिफोरनिफ्राय इनायै हाग्रा बिफाननि मावथिया रां लाबोनायनि बाथ्राया सोराङाव फैयो। चिरां जिल्ला बनस'नि मावथिफोरा डाम्पार गारिनिफ्राय रां लानायखौ नुनानै गारि सालायग्राखौ सोंनायाव हाग्रा बिफाननि मावथिफोरा सानफ्रोमबो अन्थाइ बाला रोगानाय गारिनिफ्राय गंसेयाव 500 रां लायो होनना गारि सालायग्राया बुङो। কিমান লয় ক 500 ভালকে ক 500 গাড়ি লাগিবে নম্বর আইবে ফটো কল আনবে 500 টাকা কইলে ন এইফালে সাদা বুকটা এইফালে 500 টাকা কি হয় 500 টাকা কি স্টাফ 500 টাকা ফরেস্ট স্টাফ কার আন্ডারত চলে রেঞ্জার ইনস্ট্রাকশন চলে গোটা কিটা ইয়েটি পয়সা রাখিব দিয়ে ইয়েতে তাৰমানে চালান চাব দিয়ে চালান চাব দিয়ে আৰু পইচা ল'ব দিয়ে 500 টাকাকে ল'ব দিয়ে ন ঠিক আছে আৰু সেইবোৰ বস্তুটো মানে কমিব নাপায় এটুকে হঠাই চলি আছে প্ৰায় চলি আছে এই ইনচাৰ্জৰ নামটো কি ধনঞ্জয় না আপোনাৰ নামটো ধনঞ্জয় हाग्रा बिफाननि मावथिया रां लाबाय थानाय समाव बनस'नि हानजाखौ नुनानै हमजानो गिना खाथिनि न'खराव थाखोमा हैनायनि नुथाया सीसीटीवी केमेरायाव नुजायो। बे बिथिङाव खान्थि बेरेखायै बाला अन्थाइ रोगानाय गारिनिफ्राय हाग्रा बिफाननि मावथिया रां लानायनि हेंथायै गोख्रों राहा लानो थाखाय बिटिआरनि हाग्रा बिफाननि इएम रन्जित बसुमतारीखौ चिरां जिल्ला बनस'नि आफादगिरिया खावलायो। মানে আমি চিৰাং ডিষ্ট্ৰিক্ট বনচু টিমে মানে এটা আমি ৰেড কৰিছোঁ। আমি বহুত দিনৰ পৰা মানে কমপ্লেইন পাই আছোঁ ডাম্পাৰ মালিকৰ পৰা কোৱাৰী বিলাকৰ পৰা আমি কমপ্লেইন পাই আছিলোঁ যে ফৰেষ্ট ডিপাৰ্টমেণ্টে হাইৱেৰ ওচৰত সিহঁতৰ থিয় হৈখিনি মানে এটা গাড়ীৰ পৰা 500 ৰুপিজ কৰি লয় বুলি আমি শুনা পাইছিলোঁ। মানে আমাক এই ডাম্পাৰ মালিকবিলাক আমাক কৈ থাকে আপোনালোকে ষ্টুডেণ্ট ইউনিয়ন হৈখিনি এইখিনি কামটো কিয় নকৰে। আমি এই আমাৰ হাতত চালানটো থাকে চালান থকাৰ পিছতো আমাৰ পৰা 500 ৰুপিজ কৰি এই পইচাটো লয়। যদি আমি 500 ৰুপিজ যদি নিদিওঁ তেতিয়া আমাৰ যোনটো চালান হয় এইটো কাটি দিয়ে এনেকুৱা বুলি কৈছে। তাৰপৰা আমি বহুত দিনৰ পৰা আমি চাই আছোঁ হয় না নহয় কিছুমান। তাৰপিছত আমি আজি ট্ৰাই কৰিলোঁ সঁচা অন দ্য স্পট আমি আহিখিনি ফৰেষ্টৰ লগত আৰু গাড়ীটো তাতে লগত একেলগত ধৰিখিনি আমি কিবাটো মানে চালি জাৰি কৰিম হয় না নহয়। এতিয়া আমিতো লগত যে ডাম্পাৰ আহিলে অহাৰ লগত আমি ডাম্পাৰৰ লগত পিছফালে আহিখিনি আমি ডাইৰেক্ট সুধিলোঁ আপুনি তাত পইচা কিয় দি আছে। পইচা দিয়ালৈ আমি পইচা দিলে পইচাটো লুকাই লৈছে। আমি বোলে পইচা লোৱা নাই আমি চালানহে চেক কৰিছোঁ বুলি কয়। এইটো মানে লগে মানে সিহঁতক মানে মুডটো চেঞ্জ হৈ গ'ল আৰু মানুহ যোনটো ভাব হৈ গ'ল চব চেঞ্জ হৈ গ'ল। আৰু কেইজন আছিলে সেইটো তিনিজন আছিল এই কিবাটো ফৰেষ্ট ডিপাৰ্টমেণ্ট মানুহজন আৰু আমাৰ যোনটো পাইলট ড্ৰাইভাৰ হয় বা হেণ্ডিমেন হয় সিহঁতো ডাইৰেক্ট কৈ দিছে 500 টাকা কৰি লয় ছাৰ। সিহঁতৰ কিহৰ কাৰণে দিয়ে আচলতে মানে যিখিনি চালানত লিখা থাকে শিল বালি তাতকৈ বেছি লয় নিশ্চয় নহ'লে কিয় পইচা দিব। তাতে আমি আজি যোনটো স্পটত পাইছোঁ সেইটো অৰ্ডাৰটো আছে চালানত 16 CM। এতিয়া যেতিয়া আমি মাপিলোঁ 17 চামথিং পাইছোঁ আমি CMটো এতিয়া আমি পাইছোঁ 17 CM অভাৰটো পাইছোঁ 16 CM অভাৰ 17 CMটো পাইছোঁ আমি। এতিয়া ফৰেষ্টৰ লৈ গ'ল সেইটো বুলি এতিয়া লোৱাৰ পিছত সিহঁতে কি চব লয় আমি চাওঁ। আমি অলৰেডি ডিঅ'খন জনাই দিছোঁ ভিডিঅ'টো আমি দি দিছোঁ এতিয়া আমি মষ্ট প্ৰবাবলি আমি ভাবোঁ যে সিহঁতে একশ্যন ল'ব। যদি একশ্যন নলয় আমি ভাবিম ডিঅ' তাতে ইনভলভটো আছে আমি ভাবিম। আপুনি ইএম ডাঙৰীয়ালৈ কি আহ্বান জনাব। আমি ইএম ডাঙৰীয়াকে এইটো আহ্বান জনাম যোনটো আমাৰ প্ৰপাৰ্টি হয় আমাৰ এইটো বড়োলেণ্ডৰ ব্ৰিটিছৰ প্ৰপাৰ্টি হয়। আমি ব্ৰিটিছৰ মানুহ তাতে আমি চমুত আমি চেক কৰিবলৈ বচাব লাগে। সেই মালবিলাক ক'ত যায় ধুবুৰী যায় ক'ৰবাত বাংলাদেশত যায় ক'ৰবাত গোৱালপাৰাত যায়। কিন্তু আমাৰ যিখিনি প্ৰপাৰ্টি হয় আমাৰ যোনটো ৰিচৰ্চ হয় এইটো ৰেভিনিউ এইটো এক্সপৰ্ট হৈ আছে আৰু ৰেভিনিউটো আমি BTC যোনটো ব্ৰিটিছৰ চৰকাৰ এইটো নাপায়।
এইটো বহুত হিউজ লছ হৈ আছে আমাৰ কাৰণে। সেইকাৰণে আমি ৰিকুৱেষ্ট কৰিম আমাৰ EMলৈ যে কাইণ্ডলি চেক দিছ প্ৰচেছ, আপোনালোকে চেক কৰক কাইণ্ডলি, যাতে আমি ৰেভিনিউটো আমাৰ ইয়াতে থাকি যায় আৰু যাতে এক্সৰ্ট নহয়, আমাৰ যোনটো মিনাৰেল ৰিচৰ্চ হয়তো যাতে এক্সৰ্ট নহয়।